গাইছ মই গৈ আছোঁ, আজি কীৰ্তন আছে সেইবিলাক আকৌ গৈ আছোঁ। লগৰটোৱে ধুতি পিন্ধিব নজনাৰ বাবে মই তাক আকৌ ঘৰত গৈ পেলাই ধুতিখন পিন্ধাই দি থৈ আহিলোঁ। গাইছ এতিয়া মই যাব লৈছোঁ, আজি কীৰ্তন আছে, আমি এতিয়া কীৰ্তনলৈ যাম। মই আৰু লগৰকেইটা গৈ আছোঁ। এতিয়া আমি ইয়াত নামঘৰলৈ আহিলোঁ, নামঘৰৰ পৰা এতিয়া কীৰ্তন যাত্ৰা হ'ব। আমি কীৰ্তনৰ বাবে ওলাই আহিলোঁ, আমি গৈ আছোঁ। ইয়াৰ সকলোবোৰ আহিছে একেলগে। ইয়াৰ চাওক কিমানবোৰ মানুহ আহিছে কীৰ্তন যাত্ৰালৈ, বহুত মানুহ আহিছে। নদীৰ পৰা পানী তুলি কৰি লৈ আহি আকৌ নামঘৰলৈ যাব লগা হয়। সেয়েহে নদীৰ পৰা পানী তুলি আহি ইয়াত নামঘৰলৈ আহিলে নামঘৰত সকলোৱে ফূৰ্তি কৰে, অলপ ৰং ধেমালি কৰে। বহুত বছৰৰ মূৰত এবাৰ আহে যিদৰে, সেইকাৰণে ভগৱানৰ নাম লৈ এবাৰ কীৰ্তন ঘোষা গোৱা হ'ল। গাইছ মই ভাবিছিলোঁ বুট নাই দিয়া বুলি, তাৰপিছত দেখিলোঁ যেন বুট দি আছে, মানুহৰ পৰা বুট লৈ আহি আছে। তাৰপিছত যেন মই দেখিলোঁ মই বুট নাপালোঁ, কেইটামান লৈ গৈছোঁ।